Oh
আপুনি আমাৰ পৰাও কিতা মানসিক গুৰুদেৱ জনাৰ্দন তুমি গুৰুদেৱৰ বাবে আসনৰ ব্যৱস্থা কৰা। আমাৰ সন্তানটিৰ জাতকৰ্মৰ বিধি আৰু সোঁৱৰণি কৰি দিব লাগে গুৰুদেৱ। হয় গুৰুদেৱ। হয় গুৰুদেৱ। আসন গ্ৰহণ কৰক গুৰুদেৱ। কৃষ্ণটো কাটিব লগা হ'ল। গুৰুদেৱ কওক গুৰুদেৱ। হয় গুৰুদেৱ। কৃষ্ণ পোৱালিটো ওলাইছে নহয়, এই গহমো ওলাব নালাগে। নাম হ'ব কাৰোবাক দেখুৱাবলৈ। কৃষ্ণ। তাকে ইহঁতো সিফালে বহিলে, পোৱালিটো ওলাই থাকিলে। ৰাণী ৰাণী গুৰুদেৱৰ বাবে লৈ আহা ৰাণী। আহা ৰাণী। আহা ৰাণী। আমি গুৰুদেৱক প্ৰণাম জনাওঁ। কৃষ্ণ পোৱালিটো সেৱা গ্ৰহণ কৰক।
লোৱা কি কথা? জনাই লওঁ তুমি গুৰুদেৱক মোক আগবঢ়াই দিয়া গুৰুদেৱ ভাল গুৰুদেৱ ৰাণী গুৰুদেৱে আমাৰ বাধাৰ বিষয়ে কি ক'লে? গুৰুদেৱে আমাৰ থৈ দিয়াচোন, থৈ দিয়া। কি ক'লে শুনা আমাৰ বচা হেনো এই পৃথিৱীত ঐশ্বৰিক শক্তি লৈ জন্ম ল'ব ৰূপে গুণে বলৱান হ'ব ৰাণী ৰূপে গুণে বলৱান হ'ব আৰু কি ক'লে না? আৰু কি ক'লে শুনা আৰু ইনেয়ে বহি নাচনি তাতে আকৌ নাতিনীয়ে কৰ দিয়া খেলালিখন নকৰিবচোন। পিছে নামটো বা কি ৰাখিলে? নামটো ৰাখিলে কৃষ্ণ কৃষ্ণ? ৰাণী কৃষ্ণ নামটো ভাল লাগিছেনে ৰাণী ইমান ধুনীয়া নাম কিয় ভাল নালাগিব বাৰু? ভগৱানে যে আমাৰ বাচাক সদায় ভালে কুশলে ৰাখে না। হয় ৰাণী ব'লা ৰাণী এতিয়া আমি বাছাৰ ওচৰলৈ যাওঁ ব'লক না। ব'লা ভালকে ল'বা তাতে সম্পত্তি ল'বা আমাৰ সকলোৱে একেবাৰে মৰমতে যাওঁ ভালকে ল'বা মোৰ ভিতৰত কাম আছে মই যাওঁ কিন্তু এটা কথা মনত ৰাখিবা দেই মই চাৰি দূৰলৈ নল'বা ইয়াতে ল'বা চোতালতে দেই মই গ'লো আহিলো দেহটো Oh,
চোৱা চোৱা ইয়াৰ কিবা এটা ব্যৱস্থা কৰা নোৱাৰো ৰাণী আমাৰ বাচা মানৱ নহয় বুজিছা ৰাণী দেৱতাহে আবিৰ্ভাৱ কৰিছে ৰাণী ব'লা এতিয়া আমি অলপ বিশ্ৰাম কৰোঁগৈ
এক ধুয়ে পেলা
Hello.
এই আমাক মাতিছে তুমি অকণমান ঠেলা বৰচোন যোৱা এয়া তুমি অকণমান মাতি আছে তুমি অকণমান কালক ঠেলা কৰা বান্দৰসকল কৃষ্ণপলিটো এইটো গুচি আহিলে যে এইটো কৃষ্ণপলিও গুচি আহিলে যে
তোক আজি কওঁ কলৈ গলি কৃষ্ণ 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 কৃষ্ণ